हेलो बंधुসকল আপোনালোকক আমাৰ এই এছামিজ অনলাইন সলিউশন চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আমি আপোনালোকৰ বাবে আকৌ এটি লৈ আহিছোঁ। বন্ধুসকল ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিবলৈ নাপাহৰিব বন্ধুসকল। হেল্ল' বন্ধুসকল আমি লৈ আহিছোঁ যে আপোনালোকে আপোনালোকৰ ফোনৰ ষ্টেটাছ বাৰ বা কেৰিয়াৰ নেমটো কেনেকৈ সজাব। বন্ধুসকল ইয়াত দেখিছে ষ্টেটাছ বাৰ, ইয়াত বেটাৰী পাৰ্চেণ্টেজ নাই, ইয়াত বেটাৰী এইটো যিটো গ্ৰীণ দেখিছে এইটো বেটাৰী হয়, আৰু ইয়াত কেৰিয়াৰ নেম জীৱন তুমি। বন্ধুসকল এনেকৈ কেনেকৈ কৰিব বন্ধুসকল জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈ চাই। হেল্ল' বন্ধুসকল আপোনালোকৰ ষ্টেটাছ বাৰ বা কেৰিয়াৰ নেমটো সজাবলৈ হ'লে ইয়াত দেখিছে মোৰ বেটাৰী পাৰ্চেণ্টেজ, বেটাৰী ইয়াত আহিছে, ইয়াত যিটো মোৰ গ্ৰীণ হৈ আছে সেইটো মোৰ বেটাৰী, আৰু ইয়াতো কেৰিয়াৰ নেম এইটো 1 চিম 2 চিম 1 চিমত জীৱন 4G বুলি আছে আৰু 2 চিমত তুমি বুলি আছে। বন্ধুসকল এইটো কেনেকৈ কৰিব কৰিবলৈ হ'লে আপুনি আপোনাৰ ছেটিঙত যাব, ছেটিঙত যাই কিনে ছেটিঙত যোৱাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাইছে নটিফিকেশ্যন ষ্টেটাছ বাৰ। আপুনি নটিফিকেশ্যন ষ্টেটাছ বাৰত যাব, ষ্টেটাছ বাৰত যোৱাৰ পিছত আপোনাৰ ইয়াত দেখিছে বেটাৰী ইণ্ডিকেটৰ, বেটাৰী ইণ্ডিকেটৰটো মোৰ টপ বাৰত আছে, ইয়াত দেখিছে টপ বাৰ এইটো ওপৰত আছে। আপুনি যদি পাৰ্চেণ্টেজত দিয়ে পাৰ্চেণ্টেজত আপোনাৰ পাৰ্চেণ্টেজ আহি যাব, ইয়াত দেখিছে পাৰ্চেণ্টেজ আৰু টপ বাৰত থাকে তেনেহ'লে আপোনাৰ এনেকৈ আহি যাব। আৰু আপুনি আপোনাৰ কেৰিয়াৰ নেমটো কেনেকৈ লিখিব ইয়াত দেখিছে জীৱন, ইয়াত উদাহৰণস্বৰূপে জীৱন তুমি, ইয়াত মোৰ দেখিছে 1 নিমখ, এইটো যদি মুছুমে ইয়াতো আছে, যিকোনো আপুনি দি দিয়ক। এটা দেখিছে, এটা দেখিবলৈ পাইছে। বন্ধুসকল আমাৰ আজিৰ ভিডিঅ' ইমানেই। বন্ধুসকল ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিবলৈ নাপাহৰিব বন্ধুসকল। নতুন নতুন টিপ লৈ আহিম আপোনালোকৰ বাবে। আজি ইমানেই, ধন্যবাদ বন্ধুসকল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।